এখন সৰু গাঁৱত ৰমেশ নামৰ এজন যুৱক আছিল। তেওঁৰ পৰিয়ালটো অতি দুখীয়া আছিল। ৰমেশে সদায় স্কুললৈ যোৱাৰ পিছত খেতি বাতিৰ কামত মাক দেউতাকক সহায় কৰিছিল। তেওঁৰ সপোন আছিল এজন শিক্ষক হোৱাৰ। কিন্তু দৰিদ্ৰতা আৰু পৰিয়ালৰ দায়িত্ববোৰে তেওঁক সপোন পূৰণৰ পথত বাধা দিছিল। এদিনাখন গাঁৱৰ গাঁওবুঢ়াজনে ৰমেশক মাতি আনি ক'লে, ৰমেশ, তই বৰ মেধাৱী। তোৰ পঢ়া শুনা এনেকৈ নষ্ট কৰিব নালাগে। আমি গাঁৱৰ লোকে তোক সহায় কৰিম। তই আগবাঢ়ি যাব লাগিব। ৰমেশে গাঁওবুঢ়াজনৰ কথাত উৎসাহিত হ'ল আৰু কঠোৰ পৰিশ্ৰম কৰিবলৈ ল'লে। তেওঁ দিনত মাক দেউতাকৰ লগত খেতিৰ কাম কৰিছিল আৰু ৰাতি পঢ়া শুনা কৰিছিল। গাঁৱৰ মানুহবোৰেও ৰমেশক সহায় কৰিছিল, কেতিয়াবা খাদ্যৰে, কেতিয়াবা কিতাপেৰে। বছৰৰ পিছত বছৰ গ'ল। ৰমেশে উচ্চ শিক্ষা লাভ কৰিলে আৰু এজন শিক্ষক হৈ গাঁৱলৈ উভতি আহিল। তেওঁ গাঁৱৰ ল'ৰা ছোৱালীবোৰক সদায় শিক্ষা দিবলৈ আৰম্ভ কৰিলে। তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পই গাঁওখনৰ চেহেৰা সলনি কৰিলে। আগতে অশিক্ষিত গাঁওখন এতিয়া শিক্ষাৰ পোহৰেৰে উজ্বলি উঠিল। ৰমেশৰ জীৱন কাহিনীয়ে গাঁৱৰ সকলোকে অনুপ্ৰাণিত কৰিলে। তেওঁলোকে বুজি পালে যে কঠোৰ পৰিশ্ৰম আৰু দৃঢ় ইচ্ছাৰ দ্বাৰা যিকোনো লক্ষ্যত উপনীত হ'ব পৰা যায়।